অৰুন্ধতী অৰুন্ধতী কি হল মোক বিচাৰি ইয়ালৈ আহি পালে যে ৰাতিপুৱা ৰিপ্লাই আহি গ'ল ৰাহুলে ৰিপ্লাই দিছে কি ৰাহুলে ৰিপ্লাই দিছে চাও সি মোৰ ফোন নম্বৰটো বিচাৰিছে কি কৰো দিও নে নিদিও দিয়ক আকৌ এইটো কথানো মোক সুধিবলৈ ইয়াত আহিব লাগে নে আৰে তোমাক নুসুধাকে জানো আজিলৈকে কিবা কাম কৰিছো কালি দেখোন চিন্ময় কৈছিলে তুমি উঠিব গ'লে মই উঠো তুমি বহিব গ'লে মই বহো সেইটো মিছাকে কোৱা নাই আচ্ছা তাৰ মানে মই আপোনাক মোৰ মতে নচুৱাই আছো ইমান বেয়া নে মই তুমি বহুত ভাল আৰু সেইবাবে মই তোমাৰ ইচ্ছা মতে নাচি থাকো ব'লা নাচো এতিয়া হিন্দী চিনেমা হোৱা হলে এতিয়ালৈকে এপাক নাচিয়ে দিলে হয় না আপুনি নাচিব জানে না মই গান গাব জানো সেইবাবে নাচ গান চব কেঞ্চেল এতিয়া আমাৰ কামত ধৰা সময় বলক ব'লা তেন্তে তুমি কবা আৰু মই নাযাম নে অলপ বেছি হ'ল নেকি আপুনি ৰাতিপুৱা ঘৰলৈ আহিছিলহে আকৌ যাবলৈ হ'লেই নে তোমাক দেখোন আগতেই কৈছিলো পুলিচৰ মানুহৰ কোনো টাইম টেবুল নাথাকে কাম থাকিলে মুঠতে যাবই লাগিব সেয়া লাগিলে দিনেই হওক বা ৰাতিয়েই হওক সেইবুলি এতিয়া একো নোখোৱাকে যাব নেকি ৰ'ব মই ব্ৰেকফাষ্টখিনি ইয়াতে লৈ আনো নালাগে নালাগে ৰুমৰ ভিতৰত ব্ৰেকফাষ্ট কৰাৰ অভ্যাস মোৰ একেবাৰে নাই চৰি মই নাজানিছিলো এতিয়া গম পালাতো এইখন ঘৰৰ কিছুমান নিয়ম আছে নিয়মবোৰ ভাঙিবলৈ চেষ্টা নকৰিবা তোমাক লৈ মোৰ এই ঘৰখনে সমালোচনা কৰাটো মই নিবিচাৰো কেৱল গোটেই ঘৰখনে তোমাক ভাল পাওক সেইটোৱে মোক লাগে আপুনি একদম চিন্তা নকৰিব এই ঘৰখন মই মৰমেৰে বান্ধি ৰাখিম মাথো আপুনি মোৰ লগত থাকিব চাব এদিন সকলোৱে মোক বাহ বাহ দিব কথাবোৰতো শুনিবলৈ ভালেই লাগিছে কিন্তু কেৱল কথাৰে নহয় কামেৰেও কৰি দেখুৱাব লাগিব তেতিয়াহে গম পাম বাই আপোনাক মই একোৱেই গম পাবলৈ নিদিওঁ মই কথাও কম যাক ক'ব লাগে কামো কৰি দেখুৱাম যাক দেখুৱাব লাগে তই কেনিবা যাও নেকি কিয় কিবা আছিল নেকি নহয় তোক এফালে লৈ যাম বুলি ভাবিছিলো কোনফালে এই মোৰ কিবা মোবাইলটো খেলি মেলি হলো তাকে চিমখন এবাৰ দেখুৱাই ল'ম বুলি ভাবিছিলো মই এইবোৰ একেবাৰে নাজানো নহয় তোক লগত নিলে অলপ সুবিধা হলহেঁতেন বুলিহে তুমিনো কিয় যাব লাগে অনুযোগ পঠাই দিলেই হয় দেখোন সেইডালত দিয়াতকে নিজে যোৱাই ভাল তাক দিলে কেৰেলাতকে গুটি দীঘলে হ'ব শুনচোন কোৱা কালি বজাৰলৈ যাওঁতে ৰাহুল নামৰ ল'ৰা এটা লগ পালো চিন্ময়ৰ বন্ধু বোলে সি তোমাক কেনেকৈ চিনি পালে চিন্ময়ক এবাৰ লগ পাওঁতে সি লগতে আছিলে ল'ৰাটো একেবাৰে ভাল নহয় সি চিন্ময়ৰ পৰা বহুত পইচা চুৰ কৰিছে আৰু এনেকৈ কৰবাৰ পৰা চুৰ কৰি থাকোঁতে পাব্লিকৰ পৰা ভাল পিটন খাইছে এতিয়া তাৰ আৰু চিন্ময়ৰ একো ৰিলেশ্যন নাই হয় নেকি সি আকৌ মোক এইবোৰ কথা কোৱা নাই নহয় বেলেগ কিবা এটাহে ক'লে বেলেগ কিবা তোক বেলেগ এদিন কম দে
তই যা মই অকলে যাওঁগে মানে মোবাইলৰ অফিচলৈ খুৰাই কিবা লুকুৱাইছে নেকি মোৰ পৰা? মই ঠিকেই ধৰিছিলো ৰাহুল আৰু চিন্ময়ৰ মাজত বেলেগ কিবা এটা কাহিনীহে আছে যিটো চিন্ময়ে এইৰ পৰা লুকুৱাইছে এই ৰাহুলক লগ পালে চব দুধ কা দুধ পানী কা পানী হৈ যাব কিন্তু এই ৰাহুলটোক পাম ক'ত তোমাক যে ইমান সহজে লগ পাম বুলি ভবাই নাছিলো মোক চিনি পাইছানে চিনি পোৱা বাবেতো তোমাক মোৰ কণ্টেক্ট নাম্বাৰটো দিছিলো এতিয়া কোৱা মোক কিয় লগ কৰিব বিচাৰিছিলা কম সকলো কম তোমাৰ মুখ আৰু কপালৰ দাগেই কয় তোমাক কোনোবাই বৰ বেয়াকৈ মাৰপিট কৰিছে কোনে মাৰিছে তোমাক নিশ্চয় চিন্ময় তোমাক কোনে ক'লে মোক চিন্ময় মাৰা বুলি চিন্ময় বৰঠাকুৰক মোতকৈ ভালদৰে আৰু কোনেও নাজানে সিটো তোমাৰ ভাল ফ্ৰেণ্ড আছিলে তেন্তে তেন্তে সি তোমাৰ লগত মাৰপিট কিয় কৰিলে নাই নাই মোক কোনেও মৰা নাই মই আচলতে মোৰ ঘৰে ৰাস্তাত পৰি গৈছিলোঁ এক্সিডেণ্ট হৈছিল মোৰ আৰু এইবোৰ এক্সিডেণ্টৰে দাগ মিছা তুমি মিছা মাতিছা তোমাক কোনোবা অচিনাকি মানুহে মাৰপিট কৰা বুলি নিউজত দিছিলে এতিয়া তুমি নকবা সেই নিউজটো খোৱা বুলি নিউজত দিয়াটো হয় কিন্তু সেয়া মোৰ এক্সিডেণ্টৰ নিউজ আছিল তোমাক লগ পাই ভাল লাগিল মই আহোঁ ৰবা ৰবা ইমান সোনকালে আহিলে যে মোক দেখিও নেদেখাৰ ভাও ধৰিছা ন কি যে কোৱা নাই না বেয়া নাপাবা মই মনেই কৰা নাছিলো ইয়াত অকলে বহি আছা যে ঘৰত কোনো নাই নেকি মা দেউতা কৰবালৈ ওলাই গৈছে ৰিমলি কলেজ মোৰ মানুহজন ডিউটিলৈ গৈছে বাকী তোমাৰ মানুহজনৰ কথা মই নাজানো পিছে তুমি আজি ইমান সোনকালে অফিচৰ পৰা আহিলা যে কিয় কিবা ষ্ট্ৰাইক আছে বোলে মই গমেই পোৱা নাছিলো এটা কথা কি জানা অৰুন্ধতী চৰকাৰী চাকৰি কিন্তু বৰ আৰামৰ ন বছৰৰ আধা দিনটো ষ্ট্ৰাইক বন্ধ এইবিলাকতে পাৰ হৈ যায় দৰমহাও এগালমান পায় আৰু টেবুলৰ তলৰ আৰু কাহিনীবিলাকতো জানোৱেই তুমি চাগে এনেকুৱা কাহিনী পুৰা ৰচি আছা ন What do you mean by that, Ananya? তুমি তাৰ মানে কি বুজাইছা মই ঘুষখোৰ কামচোৰ শুনা আজি মই যিটো পজিশ্যনত আছো না মই মোৰ তলৰ কৰ্মচাৰীক সেই সুবিধাটো ল'বলৈ দিওঁ না মই নিজেই সেই সুবিধাটো লওঁ কাৰণ মই নিজৰ পজিশ্যনক এণ্ড নিজৰ চকীখনক বহুত সন্মান কৰোঁ গতিকে নেক্সট টাইম মোৰ ওপৰত এনেকুৱা এলিগেশ্যন লগাৰ আগত প্লিজ এবাৰ ভাবিবা তুমিচোন বেয়াই পালা বেয়া পোৱা কথা ক'লেতো বেয়া পামেই তাৰমানে মই এতিয়া তোমাক চৰি ক'ব লাগিব নিয়ম মতেতো লাগে কিন্তু চৰি তুমি তেতিয়াহে ক'বা যেতিয়া তুমি অন্তৰ পৰা অনুভৱ কৰিবা যে তুমি কিবা ভুল কৰিছা আৰু মই জানো তুমি সেইবোৰ অনুভৱ নকৰা গতিকে নালাগে দিয়া ক'ব গতিকে নেক্সট টাইম মোৰ কামটোৰ বিষয়ে থিংক টুৱাইজ আশা কৰি এই কথাষাৰ তুমি বুজি পাইছা
মই জোৰকুৰা ইচ্ছা কৰি লগাইছো। তুমি মোৰ কি ক্ষতি কৰিবা? এতিয়া যি ক্ষতি হয় কেৱল তোমাৰহে হ'ব, মোৰ নহয়। I love it. তাৰ মানে তৃষ্ণাৰ বাহিৰেও চিন্ময় জীৱনত অইন বহুতো গাৰ্লফ্ৰেণ্ড আছে। এতিয়াৰ কথা নাজানো, কিন্তু সেই সময়ত বৰ্ণালী নামেৰে এজনী চিৰিয়াছ টাইপ আছিল। মই তাইক তাৰ সকলো কথা কৈ দিলো, আৰু এই কথাটোৱে সি গম পাই গ'ল। আৰু সেইবাবে সি তোমাৰ লগত মাৰপিট কৰিলে। হয়, এতিয়া আৰু মই তাৰ সেইবোৰ জেগাত ফচিবলৈ নাই। এইবোৰ কথাৰ কাৰণে অলৰেডি মই ঘৰত বহুত গালি খাইছো। ইনফেক্ট চিন্ময়ে মোৰ দেউতাৰ অফিচলৈ গৈ মোক মাৰাৰ ভাবুকি দি আহিছে। তাৰ পৰা এতিয়া মই বহুত দূৰত। তাৰ লগত লাগি মই মোৰ ফেমিলিটোক বিপদলৈ ঠেলি দিব নোৱাৰো। সি এটা পাগল হয়, পাগল। তুমি একো কৰিব নালাগে, মাথো তৃষ্ণাক সঁচা কথাবোৰ ক'লেই হ'ল। মই ক'লেই জানো তাই বিশ্বাস কৰিব? হয়নে? চৰি। তোমাৰ কোনো বিপদ নহয়, তাৰ গেৰাণ্টি মই তোমাক দিছো। তুমি হয়তো নাজানা মোৰ দাদা DSP বুলি। দৰকাৰ হ'লে মই তোমাক পুলিচ প্ৰটেকশ্যন দিম। লাভ নাই। সি আৰু তাৰ দেউতাকে পুলিচ সিহঁতৰ পকেটত লৈ ঘূৰে, চব মেনেজ কৰি পেলায়। আই এম ৰিয়েলি চৰি। মই তোমাক কোনো সহায় কৰিব নোৱাৰিম। বাই। মোৰ দাদাক সি মেনেজ কৰিব নোৱাৰে, বিশ্বাস কৰা মোক। বেয়া নাপাবা, মই তোমাক কোনো সহায় কৰিব নোৱাৰিম। সন্মুখত থাকিও হাতৰ মুঠিলৈ আনিব নোৱাৰিলো। হেল্ল', ৰিমলি, হা? কেতিয়া আহিলা? তুমি কেতিয়া আহি পঢ়া টেবুলত বহিলাহি একো গমেই নাপাওঁ। কিবা খাবা? নাই বৌ, এতিয়া একো খাবলৈ ইচ্ছা যোৱা নাই। পাছত মন গ'লে তোমাক কম দিয়া। থেংক ইউ। হ'ব হ'ব, নিজৰ বৌক কেতিয়াও থেংক ইউ ক'ব নালাগে। কেৱল অৰ্ডাৰহে দিব লাগে, বৌ অমুকটো খাম, বৌ তামুকটো খাম বুলি। হয়নে? ৰ'বা তেন্তে, তুমি ক'লা যেতিয়া সেয়াও কৰি দেখুৱাম। কিন্তু পাছত তুমি খঙত মুখ ফুলালে নহ'ব। ৰিমলি, মোক তুমি আনৰ দৰে বুলি নাভাবিবা। মোৰ গাত সেইবোৰ স্বভাৱ নাই। বৌ, মই তোমাৰ লগত ধেমালিহে কৰিছিলো, তুমি একদম চিৰিয়াছে হৈ গ'লা। মই জানো তুমি অৰুন্ধতী বৌৰ দৰে একদম একেই, একদম মৰমীয়াল। মই কিন্তু অৰুন্ধতী নহয়, অনন্যাহে। লাহে লাহে তুমি গম পাবা কোন কিমান মৰমীয়াল। হয়তো মোৰ মৰম 1% হ'লেও